নাগা ধনিয়া বুলি কোৱা হয় ইয়াত অসমীয়া কাৰ্বি আংলঙত আছো উলিয়াব এতিয়া গুড ইভিনিং গাইজ এইটো চিনি পাইছেনে এইটো হ'ল বাঁহৰ চুঙা দিয়া আৰু ৰচুন আদা আৰু এতিয়া নাগা ধনিয়া দিব নাগা ধনিয়া দিব আৰু এইটো বাঁহৰ চুঙা এইটো নাগা ধনিয়া এইটো নাগা ধনিয়া বুলি কোৱা হয় ইয়াত অসমীয়া কাৰ্বি আংলঙত আছো আৰু অসমীয়াত ক'ব গ'লে সেইটো বঙালী মেমেথু বুলি বহুত জেগাত কয় আৰু এইটো বনোৱা হ'ব বাঁহৰ চুঙাত বহুত আছে বাঁহৰ চুঙাত তেনেকুৱা মাছ বনোৱা খাই পোৱা নাই বাঁহৰ চুঙাত বহুত বস্তু বনোৱা যায় ভাত বনাই খাব পাৰি বাঁহৰ চুঙাত চাহ বনাই খাব পাৰি বাঁহৰ চুঙাত মাংস বনাই খাব পাৰি বিভিন্ন ধৰণৰ মাংস বনাব পাৰি হয়নে আৰু মাছো বনাব পাৰি মাছ কেনেকৈ বনায় সেইটো আপোনাক দেখুৱাই আছো নিমখ দিলোঁ ইয়াত কি বুলি কয় নাগা ধনিয়া বুলি কয় কিন্তু অসমীয়াত কি কয় নাজানো আমাৰ বঙালী মেমেথু বুলি কয় এইটো দিম সেইটো চুঙা চাফা আছে চাফা আছে একদম চাফা আছে গাড়ী কাটি অনা হৈছে কলপাতটো কেনেকৈ দিয়ে এইটো চাই লওক কলপাতটো নাই কাটিলে কলপাত মোহাৰি ইয়াত সোমোৱাই দিলে আৰু এইটো ৰেচিপি আপোনালোকে সকলোৱে বনাই খাব চাব বহুত টেষ্টি হয় মই খাই পোৱা নাই মই ইয়াত খাই কেনেকুৱা লাগে মই জনাম খাই বহুত টেষ্টি বুলি আৰু ইয়াত অলপো তেল মিহলি নাথাকে একো নহয় একো সম্পূৰ্ণ বইল হয় এনেকুৱা হৈ গ'ল না সেই জুই ৰেডি হৈ গ'ল আৰু এয়া চুঙা ওপৰত বৰষুণো পৰি আছে দেই বৰষুণো পৰি আছে সেইকাৰণে ডিজেল ঢালিব লগা হ'ল জুই জ্বলাবলৈ যিটো হোৱাৰ পিছত চুঙাটো এনেকৈ দিলেই হ'ল আৰু চুঙাটো বাঁহটো অলপ কুমলীয়া হ'ব লাগিব ন বাঁহটো একদম পইনত বাঁহ নল'ব নহ'লে জুইটো জ্বলি যাব কিমান সময়মান থাকিব লাগিব এইটো জুইত এইটো আধা ঘণ্টামান থাকিব লাগিব এনেকৈ আধা ঘণ্টা মিনিমাম থাকিব লাগিব তিতা কাপোৰ এখন ল'ব তিতা কাপোৰ ল'লে হাত নুফুৰিব উল্টাই তাৰ ভিতৰত ৰসটো উলিয়াই আছো ৰসটো উলিয়াই এইটো আকৌ জুইত দিব লাগিব নালাগে নিজে ল'ব নিদিলে হৈ যাব এতিয়াতো ৰস পুৰা পুৰিব তেতিয়া মাছটো ঠাণ্ডা হ'ব নহয় টান হ'ব আৰু নহ'লে ঢিলা হৈ যায় এনেকুৱা এতিয়া উলিয়াই দিলে ঢিলা হৈ যাব অলপ থাকিব দে আৰু এইটো বাঁহৰ চুঙাটো এই নীলা দেখিছিলে এতিয়া জুইয়ে পুৰিছিলে ন সেইখিনি চাচি পেলাই সমান কৰিলে তেতিয়া লেতেৰা নহয় এতিয়া উল্টাই যেতিয়া বাকী দিব তেতিয়া তাৰ পৰা ছাইখিনিও তাত পৰি যাব পাৰে খোৱাৰ লগত মিছ হৈ যাব পাৰে সেইকাৰণে চাচি পুৰা চাফা কৰি দিলে এইখিনি মুখত দিয়া আছিলে আৰু ইয়াৰ পৰা গোন্ধটো যে ওলাইছে এইটো কেনেকুৱা মানে ধুনীয়া গোন্ধ মানে ধুনীয়া থাকিলে খুব সেইটো আপুনি বনাই নিজে গোন্ধ ল'লেহে গম পাব একদম মানে পুৰি থাকোঁতে ধুনীয়া গোন্ধ ওলায় এতিয়া খুলি গোন্ধটো একদম ধুনীয়া গোন্ধ ওলাইছে আৰু এতিয়া বাকী দিলে মই নাজানো মোৰতো জিভাত পানী আহি আছে উলিয়াব এতিয়া এটা ধুনীয়া গোন্ধ ওলাইছে মানে ইয়াৰ পৰা খাওঁ লাগি গৈছে তথাপিও ৰখো এতিয়া আৰু কাম আছে এতিয়া হৈ যোৱা নাই এতিয়া এইখিনি ধুনীয়াখিনিক আৰু ধুনীয়া কৰিব লাগিব আৰু এইখিনি ধুনীয়া পাত নাই এতিয়া এইখিনি তিল এইখিনি তিল ভাজি পেলাই খুন্দি থোৱা হৈ আছিলে তেতিয়া সেইখিনি তাত দি দিলোঁ আৰু এইটো পদ্ধতিতে গাহৰি মাংসটো বনাব পাৰে ন একদম ছেইম হিচাপত মাছৰ সলনি আপুনি গাহৰিটো তেনেকৈ বনাব পাৰে তাতো তেনেকৈ তিল দিব পাৰে হৈ গ'ল এতিয়া ইয়াৰ ওপৰত কি পিঁয়াজ কাটি দিলে এতিয়া মিহি মিহিকৈ পিঁয়াজ কাটি দিব তাৰপিছত জলকীয়াটো আছে ধনিয়া পাত থাকিলেতো কাটি দিলে আৰু ধুনীয়া লাগিব ধনিয়া পাতটো এতিয়া